বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম অনলাইন কেনেকৈ CSC এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ কি লাগিব ইত্যাদি ইত্যাদি বন্ধুসকল যেহেতু আজিকালি চৰকাৰে প্ৰায় প্ৰতিটো আঁচনি CSC ৰ জৰিয়তে এপ্লাই কৰিব লাগে বা CSC ৰ জৰিয়তে এপ্লাই নকৰিলে প্ৰায় আবেদন ৰিজেক্ট হৈ যায় সেই বন্ধুসকল বৰ্তমান সময়ত CSC ID থকাটো অতিকৈ জৰুৰী বন্ধুসকল যেহেতু আপোনালোকে দেখিছে বিগত দিনত যিসকলৰ CSC ID নাছিল যিসকলে PM কিষাণৰ সেলফ এপ্লাই কৰিছিল তেওঁলোকৰ প্ৰায় আবেদন ৰিজেক্ট হৈছিল আৰু যিসকলৰ একচেপ্ট হৈছিল তেওঁলোকৰ একাউণ্টত টকা সোমোৱা নাছিল কিন্তু বন্ধুসকল CSC এপ্লাই কৰা প্ৰতিগৰাকী ব্যক্তিৰ আবেদন একচেপ্ট হৈছিল আৰু টকাও সোমাইছিল একেদৰে বন্ধুসকল বৰ্তমান চলি থকা ইশ্ৰম কাৰ্ডৰ বাবেও যিসকলে সেলফ ৰেজিষ্টাৰ কৰিছিল তেওঁলোকৰ কাৰ্ডত ফটো অহা নাই ইত্যাদি ইত্যাদি বহুতো অসুবিধা হৈ আছে কিন্তু CSC এপ্লাই কৰা সকলৰ কোনো অসুবিধা হোৱা নাই বন্ধুসকল CSC এটা চৰকাৰী অফিচিয়েল ID যত আপুনি কৰা আবেদন ৰিজেক্ট হোৱাৰ সম্ভাৱনা একেবাৰে কম থাকে সেই CSC ID থকাটো অতিকৈ জৰুৰী বন্ধুসকল আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক CSC এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া স্টেপ বাই স্টেপ দেখুৱাই দিম যদিহে ভিডিঅ'টো ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেসবুকত চাই আছে পেজটো লাইক কৰিব বন্ধুসকল CSC এপ্লাই কৰিবলৈ আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত থকা গুগল ক্ৰোম ব্ৰাউজাৰটো প্ৰথমে ওপেন কৰি ল'ব লাগিব তাৰ পিছত বন্ধুসকল আপোনালোকে CSC register.csc.gov.in বুলি সাৰ্চ কৰি ল'ব লাগিব যেটো লিংক মই মোৰ ভিডিঅ ডেসক্ৰিপচনত দিম যেটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ইয়ালৈ আহিব পাৰিব ইয়ালৈ অহাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে দেখা পাব হোম এপ্লাই My account, tools, missing data আৰু facts প্ৰথমে বন্ধুসকল মই আপোনালোকক ইয়াত factsত ক্লিক কৰি দেখুৱাই দিব বিচাৰিছো যে CSC এপ্লাই কৰিবলৈ কি ডকুমেন্টৰ প্ৰয়োজন হ'ব বন্ধুসকল factsত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ কোৱেশ্চন দেখা পাইছে যত লিখা আছে what is CSC, how CSC work, who are VLEs, what are CSC centers ইত্যাদি ইত্যাদি বন্ধুসকল ইয়াত মই আপোনালোকক দেখুৱাম যে what are the documents required while doing a registration as a VLE ইয়াত লিখা আছে যে VLE হিচাপে যদি আপুনি কোনো কম্পিউটাৰ দোকানী বা আপুনি ব্যৱসায় কৰিব বিচাৰিছে CSC জৰিয়তে তেন্তে আপুনি CSC ৰেজিষ্টাৰ কৰোতে আপোনাৰ কি নথিৰ প্ৰয়োজন হ'ব বন্ধুসকল ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব যে এপ্লিকেন্ট ফটো মানে আপোনাৰ ফটো প্ৰুফ অফ আইডেন্টিটি পৰিচয়ৰ প্ৰমাণ প্ৰুফ অফ এড্ৰেছ ঠিকনাৰ প্ৰমাণ আৰু কেনসেলড কপি অফ চেক পাছবুক ইত্যাদি ডকুমেন্ট প্ৰয়োজন হ'ব বন্ধুসকল ইয়াৰ পিছত মই হোমত ক্লিক কৰিম বন্ধুসকল হোমত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব এপ্লাইৰ পিছত আছে বন্ধুসকল নিউ ৰেজিষ্ট্ৰেচন তো আমি এতিয়া নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম বন্ধুসকল নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ এখন ৰেজিষ্ট্ৰেচন স্ক্ৰিনত আহি যাব যত আপোনালোকে দেখা পাব ৰেজিষ্ট্ৰেচন সিলেকশন সিলেক্ট এপ্লিকেন্ট টাইপ যত মই বন্ধুসকল CSC ভ্যালিজ SHG সেলফ হেল্প গ্ৰুপ FPO FPS RDD ৰেজিষ্ট্ৰেচন বুলি দিয়া আছে বন্ধুসকল যদি আপুনি সেলফ হেল্প গ্ৰুপত কৰিব বিচাৰিছে তেন্তে সেলফ হেল্প গ্ৰুপ বুলি দি দিব নহলে বন্ধুসকল যদি আপুনি কোনো কম্পিউটাৰ দোকানী তেন্তে আপুনি CSC ভ্যালি বুলি ৰেজিষ্টাৰ কৰিব পাৰিব বন্ধুসকল ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ বন্ধুসকল ইয়াত আপোনালোকে দিব লাগিব টেক্স সাৰ্টিফিকেট নাম্বাৰ তো বন্ধুসকল এই টেক্স সাৰ্টিফিকেট নাম্বাৰ আপুনি ক'ত পাব এই বিষয়ে মই আপোনাক ক'বলৈ গৈ আছো বন্ধুসকল ইয়াৰ পিছত আপুনি টেক্স সাৰ্টিফিকেট নাম্বাৰ পাবলৈ বন্ধুসকল টেক্স সাৰ্টিফিকেট পাবলৈ আপুনি আপোনাৰ গুগল ক্ৰোম ব্ৰাউজাৰত গৈ নতুন এটা ট্যাব ওপেন কৰি ল'ব লাগিব যত আপুনি লিখিব লাগিব টেক্স সাৰ্টিফিকেট বুলি লিখি পেলাই আপুনি সাৰ্চ কৰিব লাগিব বন্ধুসকল টেক্স সাৰ্টিফিকেট লিখি সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা দেখা পাব যত আপুনি প্ৰথমটোতে টেক্স সাৰ্টিফিকেট নাম্বাৰত ক্লিক কৰিব বন্ধুসকল তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন স্ক্ৰিনত আহি যাব যত আপোনালোকে দেখা পাব আজাদী কা অমৃত মহোৎসৱ বুলি লিখা আছে ইয়াৰ পিছত ইয়াত CSC একাডেমি বুলি লিখা আছে যৰ ওপৰত টেলিচেণ্টাৰ এন্টাৰপ্ৰেনিউৰ কোৰ্স TEC বুলি লিখা আছে ইয়াত বন্ধুসকল আপোনালোকে টেক্স সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব লাগিব যত প্ৰথমে আপুনি আপোনালোকৰ নাম আপোনালোকৰ মোবাইল নম্বৰ ইমেইল ID আপোনাৰ গাৰ্জেন ফাদাৰ মাদাৰ বা স্পৌজৰ নাম ইয়াৰ পিছত আপোনালোকৰ ষ্টেট যিখন আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব ইয়াৰ পিছত বন্ধুসকল আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব লাগিব ইয়াৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে আপোনালোকৰ এড্ৰেছ দিব লাগিব তাৰ পিছত বন্ধুসকল ইয়াত আপোনাৰ জেন্ডাৰ আপুনি মেল নে ফিমেল তাৰ ইয়াত দি ল'ব লাগিব ইয়াৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থ ডে মান্থ ইয়াৰ ফৰমেটত দিব লাগিব ইয়াৰ পিছত বন্ধুসকল ইয়াত আপলোড ষ্টুডেন্ট ফটো আছে যত আপুনি আপোনাৰ ফটো আপলোড কৰিব লাগিব যিখন ফটো বন্ধুসকল কেৱল JPG আৰু PNG ফৰমেটতহে হ'ব লাগিব আৰু 50 কেবিতকৈ বেছি হ'ব নালাগিব ইয়াৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে কেপচা কোড বহুৱাই সাবমিট কৰি দিব লাগিব বন্ধুসকল ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াত সাবমিট কৰাৰ পিছত আপোনালোকে পেমেন্টৰ অপচন পাব যত 1479 টকা দিব লাগিব বন্ধুসকল 1479 টকা পেমেন্ট কৰাৰ পিছত আপোনালোকে এটা এক্সাম দিব লাগিব যেটো বন্ধুসকল 50 মাৰ্কৰ হ'ব আৰু আপোনাক টোটাল 60 মিনিট দিয়া হ'ব বন্ধুসকল প্ৰতিটো কোৱেশ্চন 1 মাৰ্কৰ আহিব যিখিনি কোৱেশ্চনৰ নীতি নিয়ম আপুনি ইউটিউবৰ বেলেগ ভিডিও সাৰ্চ কৰিলে পাই যাব বন্ধুসকল পৰীক্ষা দিয়াৰ পিছত আপোনালোকে টেক্স সাৰ্টিফিকেট পাব যেটো আপোনালোকে ইয়াত বহুৱাই আপোনাৰ মোবাইল নম্বৰ বহুৱাই ইয়াৰ পিছত কেপচা কোড বহুৱাই সাবমিট কৰিলে আপুনি CSC ৰ বাকিখিনি কামৰ প্ৰচেছ কৰিব পাৰিব